নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক ভালে আছে। এয়া মই আজি লৈ আহিছোঁ আমলখিৰ আচাৰৰ ৰেচিপি। মই প্ৰথমতে আমলখিখিনি বইল কৰি লৈছোঁ আৰু লোৱাৰ পিছত শুকুৱাই লৈ মই কাটি লৈছোঁ সৰু সৰুকৈ। ইয়াতে মই জলকীয়া লৈছোঁ 5-6টামান আৰু এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ। এয়া তেলখিনি অকণমান গৰম হোৱাৰ পিছত মই আমলখিখিনি দি দিছোঁ। জুইখিনি মই একেবাৰে কমাই ৰাখিছোঁ। এয়া মই জলকীয়াখিনি দি দিছোঁ। আমলখিখিনিত পানী থাকিব দিব নালাগে, পানী থাকিলে সোনকালে নষ্ট হয়। সেইকাৰণে মই অকণমান শুকুৱাই লৈছিলোঁ। এয়া মই নিমখ দি দিছোঁ আন্দাজমতে। একেবাৰে সহজ পদ্ধতিৰে বনোৱা এয়া আমলখিৰ আচাৰ আপোনালোকে বিচাৰিলে বনাব পাৰে। মই কম মছলা ব্যৱহাৰ কৰিছোঁ। এয়া মই ৰংগুৰা দি দিছোঁ অকণমান। এয়া দিছোঁ মই জিৰা গুড়ি, আৰু এয়া ধনিয়া গুড়ি, আপোনালোকে বিচাৰিলে বেছিকৈও দিব পাৰে মছলা। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছে ৰংটো ধুনীয়া হৈছে আৰু এয়া অলপ ঠাণ্ডা হোৱাৰ পিছত মই এটা বৈয়ামত ভৰাই থৈ দিম। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। ধন্যবাদ।